নমস্কাৰ। সমগ্ৰ ভাৰতবৰ্ষৰ স্বেচ্ছাসেৱক ইউনিটসমূহে যোৱা 1 ডিচেম্বৰৰ পৰা স্বচ্ছ ভাৰত পখৰাৰ আৰম্ভণি কৰিছে। এই অভিযানত আমি ওচৰ পাজৰৰ ৰাইজক, স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলক স্বচ্ছতা সম্পৰ্কে জাগৰণ কৰিবলৈ নানান ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচী লৈ আজি আমি সমগ্ৰ ভাৰতৰ স্বেচ্ছাসেৱক ইউনিটৰ লগতে CSF ইউনিট, NTPC চালাকাটি, SBSS চালাকাটি আৰু CSFৰ NRC কোম্পানী সদস্যসকলক লৈ এটা আমি মাছিভ ক্লিনলিনেছ ড্ৰাইভ প্লগিং কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল এই কাৰ্যসূচীৰ জৰিয়তে চহৰবাসীক স্বচ্ছতা সম্পৰ্কে জাগৰণ কৰা। আমি ৰাইজক আহ্বান জনাওঁ যে আহক ৰাইজ, আমি আমাৰ চাৰিওকাষসমূহ নিকা পৰিষ্কাৰকৈ ৰাখি মহামানৱ মহাত্মা গান্ধীৰ সপোনৰ নিকা স্বচ্ছ ভাৰত এক বাস্তৱ ৰূপ দিয়াত অৱদান দিওঁ। জয় হিন্দ।